নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, আছামিজ ডেইলি টিপছ নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি এষ্ট্ৰলজি সম্বন্ধে বিভিন্ন বিষয় আলোচনা কৰোঁ। আহক তেন্তে আজি জানি লওঁ সূৰ্যগ্ৰহণৰ পিছত কোন 6টা ৰাশিৰ কপাল ফুলিব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম ভাগ্যৰ ৰাশি তিনিটা হৈছে কৰ্কট, মকৰ আৰু তুলা ৰাশি। আহিব লগা সময় আপোনালোকৰ সুখৰ হ'ব, লগতে আৰ্থিক সমস্যা দূৰ হৈ আৰ্থিক পক্ষ মজবুত হ'ব আৰু বিভিন্ন ক্ষেত্ৰত ধন লাভ হ'ব। বিভিন্ন দুখ কষ্টৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে আপোনালোকৰ পৰিয়াললৈ নতুন সদস্যৰ আগমন হ'ব পাৰে। প্ৰেমিক-প্ৰেমিকাসকলৰ তথা স্বামী আৰু পত্নীসকলৰ সম্পৰ্ক মধুৰ হ'ব, বৈবাহিক জীৱন সুখৰ হ'ব, লগতে দাম্পত্য জীৱনত সুখ আহিব, যাৰ দ্বাৰা পৰিয়ালত সুখ শান্তি বিৰাজ কৰিব, লগতে ব্যৱসায় বাণিজ্যত যথেষ্ট উন্নতি হ'ব। দ্বিতীয় ভাগ্যৰ ৰাশিকেইটা হৈছে বৃশ্চিক, কুম্ভ আৰু মীন ৰাশি। আপোনালোকৰো আহিব লগা সময় যথেষ্ট সুখৰ হ'ব, বিভিন্ন ক্ষেত্ৰৰ পৰা ধন লাভ কৰিব আৰু জীৱনত আশাৰ সঞ্চাৰ হ'ব। জীৱনত বিভিন্ন দুখ কষ্ট দূৰ হোৱাৰ লগতে আপোনাৰ মনোকামনা পূৰণ হ'ব, লগতে জীৱনসংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব আৰু আপোনালোকৰ পৰিয়ালতো যথেষ্ট মৰম চেনেহ বাঢ়িব, যাৰ দ্বাৰা আপোনাৰ ঘৰত সুখ শান্তি বিৰাজ কৰিব আৰু সৌভাগ্য উদয় হ'ব। চাবলৈ গ'লে এই 6টা ৰাশিৰ জীৱনত বিশেষ ধৰণৰ কপাল ফুলা ভাগ্য আৰম্ভ হ'ব। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।